আজি ভিডিঅ'টো এই মাথা কেইটা পাই ষ্টাৰ্ট কৰিছোঁ দেই গাইজ। আৰু এইফালে ধনিয়া আৰু আদা ৰচুন ৰেডি কৰি থৈ দিছোঁ। বহি আছে চিনেমা চাই আছে, ভালকৈ চিনেমা দেখাই থৈছোঁ অলপ। নমস্কাৰ গাইজ, মই নয়নজ্যোতি আপোনালোকৰ মাজত আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ। আৰু আশা কৰোঁ বিহুটো আপোনালোকে সকলোৱে ভালে কুশলে পাৰ কৰাইছে আৰু সকলোৱে ভালে থাকক। এইফালে মাছ ৰেডি কৰি আছোঁ, মানে বনাই পাৰিলোঁ অলৰেডি মাছ। আৰু এইফালে গাহৰি কুকাৰত বনাইছোঁ। গাহৰিটো ৰেডি হৈ গ'ল, দেখিছেনে কি মজা এটা কালাৰ। এপিচ বহালে এপিচ কমাই দিব লাগিব দেই ইয়াক। ইট ইজ মি কি বনি আছে 65 গতিকে চিকেন 65 বনাই থাকোঁতে দেখিলে মানে খাওঁ খাওঁ লগা হৈ আছে। সেইকাৰণে ময়ো এপিচ পুতলি ল'লোঁ আৰু মুখতে খালোঁ আৰু খাই মেলি আৰু দেখিছোঁ কিমান ৰঙা ৰঙা, বহুত মানে খাবলৈ বহুত টেষ্টি আছিলে চিকেনখিনি সঁচাকৈ। সেইকাৰণে ময়ো এপিচ লৈ মুখৰ দিকে সোমাই দিলোঁ আৰু এপিচ। গতিকে আৰু গাইজ আপোনালোকে ভাবিছে চাগে হয় না আজি আমি ইমানবোৰ যোগাৰ কিয় কৰিছোঁ। একচুৱেলি আপোনালোকক কৈ আছোঁ কথা এটা। প্ৰথমতে ইফালে যোগাৰ দেখিছোঁ আমি পাপৰ, আলু পিটিকা, ইফালে গাহৰি আৰু ইফালে চিকেন 65 ৰসগোল্লা মিঠাইও আছে লগত। আৰু ইফালে চালাড বনাইছোঁ আৰু ইফালে ভাত আৰু এইফালে ডাল আৰু মাছ আৰু বিলাহী আৰু এইবোৰেই আছিল আৰু যোগাৰ আজি লাঞ্চত। আৰু এইফালে দৰা আহি পালেহি আৰু মিচিকি হাঁহি লৈ আৰু ইফালে বহিবলৈ দিছোঁ আমি ইয়াত। আৰু দৰালৈ বহুত বহুত শুভেচ্ছা থাকিল যুগ্ম জীৱনৰ আৰু নতুন জীৱন, যিটো আজিৰ পৰা ডেকা জীৱন শেষ। আৰু আশা কৰোঁ আহি থকা দিনবোৰ তাৰ দুয়ো মিলিজুলি থাকক, জীৱনটো সুখেৰে পাৰ কৰক হয় নাই, তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকেও আহিব, তাৰ 29 এপ্ৰিলত বিয়া, আৰু আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোক জীৱনটো সুখেৰে পাৰ কৰাই যাতে, আৰু দুয়ো মিলিজুলি থাকে সদায়। আৰু আজি ভিডিঅ'টোত এই মৰমবোৰ আৰু স্মৃতিবোৰ সাঁচি ৰাখিবলৈ ভিডিঅ'টো বনালোঁ, আপোনালোককো অকণমান দেখালোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব মাথো তাই জীৱনত যাতে সপোন আহে ইয়াৰ পাছত আৰু মিলিজুলি থাকে আৰু সকলো লগত দুয়ো যাতে মিলিজুলি থাকে। পুনৰবাৰ মোৰ ফালৰ পৰা দৰাজনলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ যুগ্ম জীৱনত। আৰু ইয়াৰ বন্ধু দেখিছে নে জহত পৰা বিয়া নাম গাই দিছে আপোনালোকৰ। ভাত খোৱালে বোলে একদম মানে খালী হাতে মানে নোখোৱাই বুলি কৈছে, মানে কিবা নহয় কিবা দিব লাগে। সেইকাৰণে ময়ো সৰুকৈ এটা নিয়ম কৰি দিছোঁ মোৰ ফালৰ পৰা দেই গাইজ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। আৰু যদিহে ভাল পালে আপোনালোকে ভিডিঅ'টো প্লিজ লাইক আৰু কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ।